কিন্তু অলরেডি হারিলে দেবরগাঁৱতে নিজে হাৰিছে আপোনালোকে বিশ্বাস নকৰি যদি সৰলপাৰাৰ পৰা এই ৰেল লাইনলৈকে আপোনালোকে ষ্টাডি কৰক ৰাইজৰ যিটো সঁহাৰি যিটো দেখিছোঁ উত্তৰ অঞ্চলত সান্তালী আমাৰ দাদা ভাইসকলে যেনেকৈ আগুৱাই আহিছে কেতিয়াও মোৰ ৰাজনৈতিক জীৱনত যিমান আমি দীৰ্ঘকাল ৰাজনীতি কৰিছিলোঁ এই সান্তালী ৰাইজ গোৰ্খা ৰাইজে উত্তৰ অঞ্চলত এনেকৈ এটা ৰাজনৈতিক দলত দল বলে মানে স্পন্টেনিয়াছ সমৰ্থন কৰাটো মই এইবাৰ দেখিছোঁ মোৰ যিটো ৰাজনৈতিক জীৱনৰ যিটো অভিজ্ঞতা এবাৰ উল্টাকে হেৰুৱাব নিজে হাৰি আছে ভাই হেৰাবলগীয়া আৰু একো নাই কাৰণ কথাটো হ'ল নেতা কেতিয়া হাৰে কাৰণ থাকে অকল নেতা বুলি নহয় এটা ফুটবল খেলত কোনোবা জিকে কোনোবা হাৰে হাৰাৰ কাৰণ থাকে এতিয়া হাৰাৰ কাৰণটো কোনেও নহয় হাগ্ৰামা মহিলাই ডাঙৰীয়া বিপিএফ হাৰাৰ যিটো কাৰণ বেলেগ নহয় নিজে তেওঁৰ যিটো কথা বতৰা স্বভাৱ চৰিত্ৰ তাত্তাবাজি তাচিল্য তুষ্য আপোনালোকে ভাল পাই জানো আমাৰ সমাজত এইবিলাক একেবাৰে কেতিয়াবাই আমি এইটো এৰি আহিছোঁ এতিয়া আগলৈ যাব লাগে এনেকুৱা স্বভাৱ চৰিত্ৰ নেতাবিলাকে যদি দেখুৱায় নৱ প্ৰজন্ম কি হ'ব আমাৰ সমাজ এই কথাটো সকলো গাৰ্জেনে উপলব্ধি কৰিছে ইয়াং জেনেৰেশ্যনে আজি দেখি আছে ইয়াৰ কাৰণে তেখেতক নালাগে যথেষ্ট হ'ল নিজৰ বাদে চবে জাম্বা বুৰ্বক এইটো কথা হয় নেকি আৰু আমিও এজন বড়ো জাতি হিচাপত লাজ পাওঁ না আমাৰ নেতাবিলাকে যদি এনেকৈ কয় আৰু মোৰ ক্ষেত্ৰত যিবিলাকে কথা কৈ আছে আপোনালোকে শুনি আছে কোন চন্দন চিনি নাপাওঁ আমুক তামুক এতিয়া মই ভাষণতো ক'লোঁ আপোনালোকেও নাজানিছিল কেতিয়াও মই কোৱা নাছিলোঁ ধৈৰ্যৰ সীমা এটা থাকে ইয়াৰ কাৰণে বহুত সংযমৰে মই আছোঁ মই বোলে জলিনী হাংগাৰ পিতৃয়াৰ বড়ো জাতিৰ এইটো আৰু মই কিমান সহ্য কৰি থাকিম ইয়াৰ কাৰণে আজি মই শব্দটো ওলাইছোঁ যে 2006 আৰু 7 তেখেতৰ যিটো টাডা কেছ আন্দোলনৰ অকল তেখেতৰ নহয় বহুতৰে হৈছিল কিন্তু তেখেতৰটো বেছি মানে ৰিজিড আৰু ষ্ট্ৰং আছিলে এই কেছটো মান্যবৰ টাডাকৰ গুৱাহাটীয়ে মুক্তি দিলে জামিন দিলে এই জামিনদাৰ কোন আছিল আপোনালোকে নাজানে মই কেতিয়াও কোৱা নাই হয়তো ঘৰৰ মানুহও নাজানে মই চন্দন বাবু নিজে আছোঁ যে এই ব্যক্তি মই তেখেতৰ জামিনদাৰ হৈ পেলাই যদি এনেকুৱা চিনি নাপায় বুলি যদি কয় জাতিদ্ৰোহী যদি হয় বিত্ৰাৰ যদি হয় থাকিল কি তো গতিকে কিবা গণ্ডগোল হৈছে যেন মোৰ লাগিছে তেওঁ ব্যক্তিগতভাৱে আৰু ইয়াৰ কাৰণে মই ক'ব খোজোঁ তেখেতে কাবাৰ এজেণ্ট হৈহে এতিয়া কাম কৰি আছে জনে BTC অঞ্চল বড়ো সমাজ বিভিন্ন জাতীয় ভাষা ভাষী আমাৰ যিটো সমন্বয় শান্তি সম্প্ৰীতি এতিয়া যিটো আমি পৰিৱেশ পাইছোঁ এইটো বিধ্বস্ত কৰিব বিচৰা কোনোবা থাকিব তেখেতৰ মূৰৰ পিছত কাবাৰ এজেণ্ট হৈছে যেন মোৰ অনুভৱ হয়